ইমান ধুনীয়াকৈ হৰিণাবিলাক চৰি আছে সিহঁতে অকণমান চাই গৈছে চাই মই নতুন এটি ভিডিঅ'ত আপোনাক সকলোকে স্বাগতম জনাইছোঁ আৰু এতিয়া আমি এয়া যাবলৈ ওলাইছোঁ লখিমপুৰলৈ বুলি আৰু এইফালে এয়া আমাৰ বাইদেউ তেখেতে এয়া চাৰ্জাৰ লৈ লৈছোঁ যিহেতু দুদিনমান থকাকৈ গৈছোঁ আৰু দূৰণিৰ কথা নিজৰ মোবাইলটো চাৰ্জ থাকিলেহে ভাল হয় আৰু এইফালে পানী বটল লৈ লৈছোঁ পানী খাবলৈতো লাগিবই বাটত ব'লক গৈ থাকোঁ এতিয়া আমি এইফালে ইহঁতকেইজনী আমনিয়ে লাগি গৈছে যিহেতু বহুত দূৰণি যে গাড়ীত সিহঁতৰ আমনি লাগিলেই এতিয়া আমি পালোহি এয়া হালধিবাৰী মন্দিৰ আমি এইফালে হালধিবাৰী মন্দিৰত মানে সোমাই যাওঁ এইভাগ মন্দিৰ সকলোৱে সেৱা জনাইহে যায় কোনেও এইভাগ মন্দিৰ এৰি থৈ কোনেও নাযায় যিহেতু সকলোৱে সেৱা জনাই যায় আৰু মই আপোনালোকক মন্দিৰৰ ভিতৰৰ ভাগ অলপমানকৈ দেখাওঁ ব'লক আমি সেৱা কৰি আহিলোঁ আৰু এতিয়া মই আপোনালোকক অকণমানকৈ এনেকৈ ভিডিঅ'টো বনাই পেলাই দেখুৱাইছোঁ যিহেতু ইমান ভাল লাগিছে আৰু এইফালে চাওকচোন মই বান্দৰটোক বুট কেইটামান ছটিয়াই দিছিলোঁ খাবৰ বাবে আৰু সি ইমান ধুনীয়াকৈ চাওকচোন চাফা কৰি খুৱাইহে বুটটো খাইছে বুলি ক'লে পৰিৱেশটো সঁচাই বহুত ধুনীয়া আমি অলপমান গাড়ীখন ৰখাই পেলাই সিহঁতক অকণমান দেখুৱাই নিছোঁ যিহেতু মানে ওলাই আছে গড় সেইবাবে আৰু এতিয়া গৈ থাকোঁ ব'লক মাজে আমি গৈ আছো আৰু এতিয়া আমাৰ এজনী খুব ফূৰ্তি যিহেতু তাই পাহাৰৰ মাজে মাজে যাবলৈ পাইছে সেইবাবে কৈ কৈ গৈ আছে সেইবাবে এইটো কি খাইছ হা এইটো কেক হয় এইফালে আমি হোটেলত সোমাই চাহ খাইছোঁ যিহেতু আমনি লাগি গৈছে বহুত দূৰণি দখলাবন্ধাত আহি চাহ সেইখনে দলঙৰ ওপৰেদি আহি আছোঁ যিহেতু এখন গুৱাগুৰি দলং হয় আৰু ইমান ভাল লাগিছে মই সেইবাবে অকণমান আপোনালোকক ভিডিঅ' কৰি দেখাই গ'লোঁ আৰু মানে আজি ইমানেই বতাহ মাৰিছে সেইকাৰণে মানে গাড়ী চলাবলৈ অকণমান দিগদাৰ হৈছে খিৰিকীবিলাক খোল খাই আছে যে গাড়ী আৰু খিৰিকী পিছত মাৰি লৈছোঁ আৰু ইমানেই ধূলি মানে সেয়া চাওকচোন আৰু সেইখন হৈছে পুৰণা দলংখন আৰু আমি গৈ আছোঁ এতিয়া নতুনখনৰ ওপৰত কিমান মানে বগা হৈ গৈছে বগা আমি ইয়াত আহি পাওঁতে 6:30 বাজি গ'ল যিহেতু তৰাবৌহঁতৰ ঘৰলৈ প্ৰথম নিশা তৰাবৌহঁতৰ ঘৰতে আছোঁ এতিয়া তৰাবৌয়ে মানে মাংস বনোৱাত লাগি আছে আৰু মই ওচৰতে বহি পেলাই নিজকে ভিডিঅ' বনাই আছোঁ ছোৱালীক লৈ আৰু এইটো হৈছে দাদাই বনাইছিলে বাঁহৰে নিজে ঘৰতে তৈয়াৰ কৰিছিলে চাওকচোন ইমান ভাল লাগিছে দুটাই বনাই থৈছিলে মই সেইবাবে আপোনালোকক অকণমানকৈ দেখাই থলোঁ ভাল লগাৰ বাবে থাকি যাব যিহেতু সেইবাবে আজি আকৌ আমি বেলেগ এফালে ৰাওনা হওঁ যিহেতু মানে কেইবাঘৰো ফুৰিবলৈ আহিছোঁ যে সেইবাবে আমাৰ দেৰিয়ে হৈছে সেইবাবে সোনকালে ওলাইছোঁ আৰু এয়া হৈছে তৰাবৌ আৰু এয়া হৈছে তৰাবৌ শাহুৱেক আৰু সেয়া হৈছে বোৱাৰীয়েক মই অকণমানকৈ আপোনালোকক দেখাই থলোঁ আৰু এতিয়া আমি গৈ থাকোঁ ব'লক এতিয়া আমি আহি আছোঁ আমাৰ পেহী ছোৱালীজনীৰ ঘৰলৈ ব'লক গৈ থাকোঁ আৰু আমি আহি পেলাই ইয়াতে এয়া পালোহি মই অকণমানকৈ ভিডিঅ' বনাই থৈছোঁ যিহেতু মানে অহাৰ চিন এটা থাকি যাব আৰু পৰিৱেশটো দেখিও ভাল লাগিছে সেইবাবে আৰু ভিতৰৰ ফালে সোমাই যাওঁ ব'লক এইফালে এয়া আমাৰ এখেত এনেকৈ বহি আছে আমি এতিয়া ভাত পানী খাই কৰি আকৌ ইহঁতৰ ঘৰৰ পৰা ওলালোঁ যিহেতু অকণমান সময়ৰ কাৰণে অহা লিখিয়াই হ'ল আকৌ এতিয়া বেলেগ এফালে যাওঁ যিহেতু মানে মিলাব লাগিব সকলোফালে এয়া হৈছে দেউতাৰ পুৰণা মিতিৰ হয় যিহেতু আগতে দেউতা এখন ঘৰতে আছিলেহি সেইবাবে আমি মানে
বিচাৰি বিচাৰি ঘৰ উলিওৱা লিখিয়াই হৈছে যিহেতু ইয়ালৈ আহি পেলাই ভাল লাগিলে যিহেতু মানে মানুহখিনি বহুত মৰমীয়াল হয় আৰু এয়া হৈছে আমাৰ জোঁৱাই যিহেতু মানে ইণ্টি মানুহজন হয় আৰু তাকে লৈ পেলাই আমি আহিছোঁ কাৰণ ঘৰটো চিনি নাপাওঁৱেই। এতিয়া আমি আহি আছোঁ আমাৰ জেঠাই ছোৱালীজনীৰ ঘৰলৈ যিহেতু অঞ্জুহঁতৰ ঘৰলৈ। সিহঁতৰ ঘৰ অহালে সেয়া ৰাতিয়ে হৈ গ'ল। এতিয়া আমি গৈ থাকোঁ ব'লক। এইফালে আমি আহি পেলাই পালোহি ইয়াত আৰু সকলোৱে ভৰি হাত ধুই মেলি এতিয়া আমি ইয়াতে বহিম আৰু এইফালে এয়া শাহুৱেক হয় অঞ্জুৰ আৰু এইফালে এয়া পূৰা মাংস বনাই আছে মানে জোঁৱাইটোৱে আৰু এইফালে এয়া মায়ে পূৰা ভাতত লাগি আছে আৰু এইফালে এখন দেখিছে ইমান অকণমানি খিৰিকী মোৰ সেইবাবে ভাল লাগিলে অলপকৈ ভিডিঅ' কৰি ৰখাই থ'লোঁ মানে চাপৰ হয় ইফালেও সিফালেও আৰু এইফালে এয়া মানিমুনি ৰাতিপুৱাই খোৱা পৰা উঠি আমি মানিমুনি বুটলি লৈছোঁ। বহুত আছে পথাৰখনত মানিমুনি ইমান ভাল লাগে মানে পৰিৱেশটো ইয়াৰ পৰা যাবলৈও মন যোৱা নাই ইমানেই ভাল লাগিছে মানে মই সেইবাবে অকণমানকৈ দেখাই থ'লোঁ। এইখিনি চক মানিমুনি উঠাই আনিলোঁ আৰু উঠাই আনি অলপমানকৈ মই আপোনালোকক ভিডিঅ' কৰি দেখাই দিছোঁ। ঘৰলৈ লৈ যাব লাগিব। এইফালে এয়া ট্ৰেইন গৈ আছে ভাল লগাৰ বাবে মই অকণমান ৰাখি থ'লোঁ। মিঠা লাগি আছে ইমান ধুনীয়াকৈ আৰু মানে ইয়াৰ পৰিৱেশটো বহুত ভাল লাগে। গোটেই খেতি কৰা জেগাই ইয়াত যিহেতু মানে পানী সোমায় সেইবাবে জেগাবিলাক বেছি ভাল যিহেতু মানে পূৰা বালিয়া কৰি থৈ গুচি যায় সেইবাবে আৰু এয়া তাই নিজেই কৰিছে খেতি নহৰু খেতি হয় আৰু এইফালে এয়া মানে নহৰু পোলা চাওকচোন কিমান ভাল মানে পূৰা পোলা মস্তকৈ উঠিছে সেইবাবে মই অকণমান দেখাইছোঁ যিহেতু তাই নিজেই কৰিছে খেতিডৰা আৰু ইয়াত পূৰা বালিয়া মাটিটো হয় আৰু এইফালে এয়া দেখিছে নহয় এয়া হৈছে খটখটি মানে বহুত সিহঁতৰ ভেটিটো বহুত ওপৰত হৈছিলে এইবাৰ যেতিয়া মানে পানী আহিছিলে পানীয়ে মানে পূৰা ভেটিটো সমান কৰি থৈ গুচি গ'ল এয়া খটখটি নাইকিয়াই কৰি পেলালে সেইবাবে মই অকণমানকৈ মানে আপোনালোকক দেখাই দিছোঁ চাওকচোন সেইবাবে মানে সম্পূৰ্ণকৈ ঘৰটো বনোৱা নাই ঘৰটো বনালে আহে যেনি তেনি মানে নদী ওলাই গুচি মানে যেনি তেনি নদী বৈ যায় সিহঁতৰ য'ত জেগাকণ আছে। আজি আমি আকৌ বেলেগ এফালে ৰাওনা হৈছোঁ আৰু এইফালেদি গাড়ীখন মানে পাৰ কৰাইছে আৰু আমি বেলেগ এটা ৰাস্তাতেই যাওঁ যিহেতু এইফালে পানীয়েদি পাৰ কৰাব লাগিব সেইখন দেখিছেনে অকণমানকৈ মই দেখাইছোঁ পানী পাৰ কৰাই পেলাই লৈ যাব লাগিব মানে মোৰ বৰ ভয় লাগে ৰাতি আহোঁতেতো সেইফালেদি আহিলোঁ ৰাতি ইমান এটা গম নাপালোঁ তথাপিতো ভয় লাগিছিলে কিন্তু মই আজি মানে এতিয়া দিনে পোহৰৰ কাৰণে মোৰ ভয় লাগিলে সেইটো কাৰণে নগ'লোঁ মই এতিয়া খোজকাঢ়ি গৈ আছোঁ ব'লক আৰু সেইফালেদিয়ে যাম। আমি এতিয়া পালোহি কৃষ্ণাহঁতৰ মমায়েকৰ ঘৰ যিহেতু সেয়া মমায়েকৰ জীয়েক হয় আৰু এইফালে বহি আছে আৰু সেইফালে জেঠাইক হয় তাৰপিছত সেইফালে সেয়া মমা হয় মই অকণমানকৈ ভিডিঅ' ৰখাই থ'লোঁ আৰু এইফালে এয়া হৈছে মামী ইয়াত ভাত খাই মেলি আকৌ এতিয়া কৃষ্ণাহঁতৰ ঘৰ পালোঁগৈ আৰু এয়া কৃষ্ণাহঁতৰ ঘৰ আৰু সিহঁতৰ ঘৰৰ পৰা ওলাই আকৌ খুৰাকৰ ঘৰলৈ যাম এতিয়া গাড়ীত উঠিছোঁ আৰু লৰালৰিকৈ কৰিবলগীয়া আৰু এয়া হৈছে কৃষ্ণ খুৰীয়েক হয় আৰু আমাৰ ছোৱালীৰ বাপেক সেয়া দুইটা বহি আছে আৰু এতিয়া আমি মানে যাবলৈ ওলাইছোঁ যিহেতু আজি একেবাৰে লাষ্টৰ দিন আৰু এতিয়া যাবগৈ লাগিব সেইবাবে মই অকণমানকৈ আপোনালোকক দেখাই দিছোঁ ভিডিঅ' কৰি মানে সিহঁতৰ খুৰাকৰ ঘৰ হয় লাষ্টৰ দিনাখন আজি মনটো বৰ এটা ভাল লগা নাই যিহেতু যাবগৈ লাগিব চবৰে কন্দা কটা লিখিয়াই হৈছে এয়া গাড়ীত বহিলেই আৰু এতিয়া আমি ঘৰলৈ গৈ থাকোঁ ব'লক। এয়া সেয়া খুৰাকৰ ছোৱালী মানে তাই পূৰা কান্দিছিলে যিহেতু আমি গুচি আহিলোঁ কাৰণে আৰু বেয়াও লাগিছে মানুহখিনি বহুত মৰমীয়াল হয় এৰি থৈ আহিবলৈ মানে মনেই নাযায় আৰু এতিয়াতো ঘৰলৈ যাবই লাগিব ব'লক আমি এতিয়া গৈ থাকোঁ। এয়া আমি আহি পেলাই মানে এইখিনিতে নামিছোঁহি যিহেতু আৰু এইকেইজনী দেখিছে নহয় হাতী পোৱালিটোকে পাই পেলাই মৰম কৰিছে চাওকচোন ক'ব নোৱাৰা হৈ গৈছে আৰু ধূলি চুলি যিমান হৈছে চব গাতে লগাই লৈছে আৰু এইফালে এয়া আহোঁতে মানে গাড়ী ৰখাই সিহঁতক অকণকৈ পৰিৱেশ মানে দেখুৱাই আনি আছোঁ ভিতৰৰ ফালে আৰু অকণমানকৈ সেয়া গড় ওলাই আছে
চাওকচোন ইমান ধুনীয়া মানে সিহঁতি ক'ব নোৱাৰা হৈ গৈছে অকণমানকৈ দেখাই দিছোঁ যিহেতু সিহঁতক লাগেই চাবলৈ আৰু সেইবাবে দুইজনীয়ে সেয়া চাই আছে আৰু আজি মানে বহুতখিনি ওলাই আছিলে হৰিণা আৰু সেই অকণকৈ মই আপোনালোকক দেখুৱাবলৈ চেষ্টা কৰিছোঁ সেইফালে গড় ওলাই আছে হৰিণা বৰটোকোলা মানে গোটেইখিনি ধুনীয়াকৈ আজি ওলাই আছে এইফালে সেয়া চাওকচোন চোৱাচোন কি ধুনীয়া মই বোলে আপোনালোকক অকণ দেখাই দিওঁ আৰু আমাৰ সিহঁতিও মানে চাই আছে যিহেতু মানে ভিডিঅ'টো থাকি যাব ইমান ধুনীয়াকৈ চৰি আছে চাওকচোন আৰু এইফালে আমি দুজনী অকণমানকৈ ওলাইছোঁ আৰু ভিডিঅ' বনাইছোঁ যেতিয়া আৰু মোৰ ভিডিঅ'টো ইমানখিনিয়ে আছিলে যিহেতু মানে আৰু বহুতখিনি আছিলে মই বহুতখিনি কাটি দিলোঁ যিহেতু বহুত দীঘলীয়া হৈ যাব আজিলৈ আহিছোঁ নমস্কাৰ আৰু ভিডিঅ'টো চাই কেনেকুৱা পালে জনাব